তুমি যদি মোৰ ভণ্টিক নিজৰ কৰিব বিচাৰিছা তেন্তে তুমি মোৰ এটা চেলেঞ্জ একচেপ্ট কৰিব লাগিব 10 দিনৰ ভিতৰত 20,000 টকা মোৰ হাতত আনি দিব লাগিব কেনেকে হ'ব বে 20,000 টকা 10 দিনত পাগল নেকি তই আপনারা কিবা মজা আইডিয়া পাইছো এটা মজা আইডিয়া কি কৈছো তোক কিয় লাগে তই মানে গোটেই ৰাতি হেই ভাবি আছ মোক লাগে মোৰ এইখিনি জনাৰো অধিকাৰ নাই নে শুন মাহত গাঁৱৰ পৰা আহিব এতিয়াও এসপ্তাহমান আছে তাৰ আগত তই এইবোৰ একো নাটক নকৰিবি মাহত আহক তাৰপিছত যি মন কৰি থাকিবি মইতো চম্ভালিব নোৱাৰা হৈছো দেই কিন্তু বা যিটো এজন ভাল ল'ৰা ভাল ঘৰৰ ল'ৰা তাক অকণমান সময় দিয়া সি কিবা এটা নিশ্চয় কৰিব কি কৰিব সি কি কৰিব ঘৰত বহি খাই থাকিব তাক কি মাক দেউতাকে সদায় খুৱাই থাকিব নেকি 4 বছৰ তোক সি কেৱল ভালহে পাই থাকিলে কিন্তু কিবা এটা কাম কৰি তহঁতৰ ভৱিষ্যতৰ কথা এবাৰো নাভাবিলে আৰু তেনেকুৱা বেকাৰ এটা ল'ৰাৰ লগত তোক আমাৰ ঘৰে কেনেকৈ বিয়া দিব আৰু শুন ভালকৈ কওঁ আজিৰ পৰা 10 দিনলৈ তাক একো কণ্টেক্ট নকৰিবি আৰু যদি কৰ তোৰ কথা বেয়া আছে ঐ ইমান সাজি সাজি ওলাইছো যে যাম ক'ত যাম ক'ত তই বল না ভাই এইবিলাক প্ৰশ্ন নকৰিবি ৰ কেলা তৰা হিৰো ওলাইছো বে বল বল তোৰ কাৰণে কৰি আছো এইবোৰ অঁ হেল্ল' অঁ আমি আহি পাইছোঁ অঁ সেই ছেকেণ্ড গলিটোতে আছোঁ ছেকেণ্ড গলিটোত হয় অঁ ঠিক আছে ফোন কৰিলোঁ চব গম পাবি ৰ না ৱেইট এণ্ড ৱাচ দাদা মই হেল্ল' এইখনে দাদা বাইকৰ কোনো প্ৰব্লেম নাই টিপ টপ পূৰা মাখন হৈ আছে তই কৰি কি আছ এখেত বাদ দিয়ক কি কৰি আছ তই মোক কবিতো তোক কিমতে চব ক'ব লাগিব পিছত কম ন তোক মই অলপ কাটি খাই এতিয়া অলপমান দাদা বলক এইটো বেলেগ মানুহ শুনক আপোনাক মই কথাটো কৈছোঁ যে সেই চেল্ফটো দিলে হ'ল আৰু চাব বিশেষ এটা হৰ্ণটো সেইটো ওপৰত মানে এনেকুৱা আৰু বাছ
হ'ব চিন্তা নকৰিব যাওক ভালকৈ যাওক হেভ আ চেফ ৰাইড তোৰ কি এইটোৱে প্লেন আছিল বাইক বেচাৰ আবে ৰবে কি ৰবে আবে তোক কৈ আছো আ না মই নুশুনো তই মোৰ কাৰণে বাইক বেচিবি তই আৰে ভাই ইমান চিল্লাই আছো বলটো কম বল না শুন তোক আজি মই বহুত বেয়া পাইছোঁ বে অ' নালাগে তই মোক ভাল পাব ব্ৰ শুন মই বাইক বেচা নাইতো তে মই ভাড়াতহে দিছোঁ আচ্ছা অঁ শুন তাৰ যে বাইক নাই সি বোলে শ্বিলং যায় গাৰ্লফ্ৰেণ্ডৰ লগত গাৰ্লফ্ৰেণ্ডক লাগে অকণমান স্পৰ্টছ বাইক টাইপ আৰু দেই সি এটা ষ্টেটাছত দিলে যে নিড আ বাইক ফৰ 3 days কোনোবা ভাড়াত দিব নেকি মোৰ যেন লগৰে পালে সি মোক সুধিলে তোৰতো বাইক আছে এমটিখন দিবি নেকি ভাড়াত মই ভাবিলোঁ কি অঁ বে আমাৰতো প্ৰব্লেম হৈ আছে অকণমান হে মই তাক ক'লোঁ সি যদি 1500 টকাকৈ দিয়ে দিনত তেতিয়া দিম দে তো তাক ফোন কৰিলোঁ ক'লে কি দাদা নোৱাৰিম মই 1000 দিব পাৰিম 1000 3 দিনত 3000 আৰে হ'ব দিয়ক তো হৈ গ'লে 20,000 টকা বা এতিয়া 3,000 টকা লেছ বেলেগ মাথা বে তোৰ এতিয়া আমি নেক্সট জমা কৰিব লাগে 17,000 টকা এইখিনিতো সহজেই আছিল বাট ইয়াৰ যিটো মই নেক্সট প্লেন কৰিছোঁ অলপ টাফ পাব পাৰ কিন্তু ইম্পচিবল নহয় তই কচোন মানে এইটো কি বে কি নিউজ পেপাৰ বেলেগ যাম মই তই ধৰ না এইখন ধৰ চাহ খুলিছা ছেকেণ্ড পেজটো চাহ আবে ছেকেণ্ড পেজটো খুল হে মোক দে ধৰ এইফালে চাহ ঘৰৰ কামৰ বাবে ল'ৰাৰ প্ৰয়োজন এই বোলে মই কি ঘৰৰ কাম কৰিব যাম এতিয়া শুন হোল নাইট মই প্লেনটো বনালোঁ বায়ে তোক দিছিলে চেলেঞ্জ 10 দিনত 20,000 টকা তো তাৰে বাবে তই দিনত 2,000কে ইনকাম কৰিব লাগিব নহ'লে চেলেঞ্জটো কেনেকৈ পূৰণ হ'ব প্ৰাইভেট জব কৰিলে পাবি মেক্সিমাম 8 to 10,000 তাকো এক মাহত বাট ইয়াতে তই 10 দিনত 20,000 টকা ইনকাম কৰিব লাগিব নহ'লে পিংকিক নেপাৱ তই তো তাৰে বাবে শুন পেপাৰত মই এড চালোঁ এনেকৈ কাম চাম আছে নহয় আমি বেলেগ বেলেগ জেগাত যাম বেলেগ বেলেগ ঘৰত যাম কাৰোবাৰ পৰা 500 কাৰোবাৰ পৰা 1000 যি কাম আছে আমি কৰিম কিন্তু আমাৰ এৰিয়াত নহয় বেলেগ এৰিয়াত ভাই ইয়াত দেখা পালে তোকো কোনোবা লাজ দিব আৰু মোকো লাজ দিব চ' ঘৰে ঘৰে যাম আৰু এইবিলাক কাম চবকে লাগে মানুহক ঘৰত কাম কৰা মানুহ লাগে চ' সেনেকৈ দিনত আমি ক'ৰবাত কাম কৰি 2,000 টকা ইনকাম কৰিলেহে আমাৰ প্ৰব্লেমটো চল্ভ হ'ব বুজিলি চ' সেইটো বাদ দে মই এতিয়া ইয়াতে ফোন লগাম সেই নাম্বাৰটো দি আছে ন নাম্বাৰটো কচোন মোক এইখন খোল ইয়াতে তই ফোন ক'ত চাবি এইখনত চা মই কি কৰি দিলোঁ হাই কামত লাজ কিহৰ বে কৰিবই লাগিব এইখিনি এইটো হেল্ল' হয় নমস্কাৰ হয় মই এটা এড দেখিছোঁ মানে পেপাৰত মানে কিবা ঘৰত বোলে কাম কৰা ল'ৰা লাগে আপোনাক হয় এড্ৰেছটো ক'ব লিখিছোঁ এইটো ফোনটো হয় ৰ'ব দেই কওকচোন হা হা ঠিক আছে আমি এতিয়াই আহিছোঁ বাইদেউ কামটো ক'ব নেকি এতিয়া মানে কেনেকুৱা কাম আচ্ছা ঠিক আছে আমি ঘৰত গৈ আছোঁ ড'ণ্ট ৱৰি হা ঠিক আছে জলদি আহ সেয়া কৰ আমাৰতো ফাৰ্ষ্ট কাম তোৰ কাৰণে দেচোন বাইদেউ নমস্কাৰ অঁ নমস্কাৰ বাইদেউ এইমাত্ৰ মই ফোন কৰিছিলোঁ আপোনাক অঁ আচ্ছা আহচোন ভিতৰলৈ আচ্ছা তোমালোক ল'ৰা দুজন আহিলে যে মোকতো ল'ৰা এজনহে লাগিছিল অঁ বাইদেউ আমি মানে পাৰ্টনাৰ্ছ হয় আমি মিলিজুলি কাম কৰিম আপুনি পে'মেণ্ট এটা দিলেই হ'ব সেইটো মানে ভগাই ল'ব আচ্ছা চ' বাইদেউ কামখিনি ষ্টাৰ্ট কৰাৰ আগত আমাৰ ৰিকুৱাৰমেণ্টছখিনি কৈ দিওঁ
যে আমি ঘৰৰ চব কাম কৰিম, তলৰ পৰা ওপৰলৈকে যি কাম আছে সৰু ডাঙৰ একো নাভাবিব, চব দি দিয়ক আমাক। বাথৰুম চাফা কৰা, কাপোৰ ধোৱা যি আছে আমি চব কৰিম, বাট আমাক লাগিব 2000 ৰুপিজ এটা। তোমালোকে কৈ দিয়া। মানে আপুনি কামৰ একো টেনশ্যন নল'ব, আমি গোটেইখিনি কাম ভালকৈ কৰিম আমি। খালি যিখিনি আমি পইচাখিনি ক'লোঁ সেইখিনি যাতে আমাক দিয়ে। আগতে আমি আজিয়ে কৰি দিম, আজিয়ে কৰি দিম। আজিয়ে কৰিম আৰু আজিয়ে পে'মেণ্টটো আমাক লাগিব। সেইখিনি যদি পাৰে আমাক কওক, আমি আজি ষ্টাৰ্ট দি আমি দিম। ৰেডি আছোঁ কৰিব কাৰণে। আচ্ছা তুমি বাইদেউ হয় তুমি নহয় তুমি হয় কওকচোন। তোমাক মই প্ৰথম কামটো দিওঁ, তুমি দোকানৰ পৰা চাহপাত আৰু বিস্কুটটো লৈ আহা যোৱা। হ'ব বাইদেউ, যা ভাই, কামৰ হৈ গ'ল। এইটো লোৱা পইচা। যা ভাই, লৈ আহ। আচ্ছা এইটো কি কাম আছে কওক এতিয়া মোক। আচ্ছা তুমি ভিতৰলৈ আহা। বাইদেউ বাইদেউ, এইবিলাক চব মই ঠিক কৰি, আপুনি চিন্তা কৰিব নালাগে। মোক কওক কি কি কাম আছে। ৰুমটোত চাগে বহুতেই কাম ওলাব ন? এই ইপিনে মকৰা জাল বহুত আছে, এই গোটেই মকৰা জাল। বাইদেউ ক'ৰ পৰা ষ্টাৰ্ট দিম কওক। তুমি বহাচোন আগে। আচ্ছা ঠিক আছে। বাইদেউ ঘৰ কোন নাই নেকি আৰু? নাই, মোৰ হাজবেণ্ড আছে, তেওঁ শিলচৰত জব কৰি আছে। অ' আপুনি মানে অকলে আছে ইয়াতে? হয় হয়। আচ্ছা আচ্ছা তোমাৰ নামটো? বাইদেউ মোৰ নাম সুমন। অ' বডি চডি ভালেই বনাইছা দেখোন। অঁ বাইদেউ এনেই অলপ ঘৰতে কৰোঁ মানে। আচ্ছা বাইদেউ কামখিনি সোনকালে কৰি দিয়ক, কৰি মানে কৰা ষ্টাৰ্ট দি দিওঁ আৰু। আচ্ছা কামটো কৰাৰ আগত মই তোমাক এটা কথা ক'ম। যিহেতু তুমি গম পালা মোৰ হাজবেণ্ড ইয়াত নাথাকে, তেওঁ মোক একদমেই সময় দিব নোৱাৰে জানানে? অঁ এইটোতো বাইদেউ বেয়া কথা, চবকে মানে ফেমিলিটো সময় দিবই লাগে ন। হয়। হয়। এতিয়া মোৰ হাজবেণ্ডৰ কামখিনি কোনে কৰিব মই তাকেই ভাবি আছোঁ। হাজবেণ্ডে কি কাম কৰিছিল বাইদেউ? মোক জানা, মোৰ হাজবেণ্ডে অলপো মৰম নকৰে। আচ্ছা এইটো বেয়া কথা। মানে মৰম কৰিব লাগে দেখোন। যিটো ক'ত কৰিব বাইদেউ। বাথৰুমটো এইপিনে? অ' এইপিনে এইপিনে। অঁ তুমি আহাচোন বহা। তুমি মোক ভয় কৰিছা নেকি? অঁ নাই ৰ'ব, এই ইয়াক ফোনটো কৰিলোঁ, ইমান দেৰি কিয় বা হ'ল। আহাচোন বহাচোন। ঠিক আছে ঠিক বহিছোঁ। আজিকালিতো এইবিলাক নৰ্মেল কথা। মই প্ৰায় তোমাৰ বয়সৰে। তোমাৰ পইচা যিমান লাগে মই সিমানেই দিম। খালি এইবোৰ কথা তুমি কাকো নক'বা আৰু ময়ো নকওঁ। খালি তুমি অলপ মোক মৰম দিবা। সেয়া ভুলে না, মই ক'ত ফাঁচি গ'লোঁ। বাইদেউ মই এনেকুৱা মানুহ নহয়, মোৰ এনেকুৱা একো ইণ্টেনশ্যন নাই বাইদেউ। মই বহুত সৰু ল'ৰা বাইদেউ, আপুনি এইবিলাক ভুল ভাবি আছে মোক। মই জনি চিন্স নহয় বাইদেউ। মই নোৱাৰোঁ এইবিলাক কৰিব বাইদেউ। হৰে 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 বাইদেউ মোক ক্ষমা কৰক। মই ৱাৰ্ণিং দিছোঁ। মই কাষত নাহিব, কাষত নাহিব আপুনি। আপুনি যাওক না, হাজবেণ্ডক মাতক না। আপুনি কি ফাল্টু কৰিছে এইবিলাক? আৰে আপুনি পেপাৰত লিখি দিব লাগে ন এইবিলাক কাম লাগে বুলি আপোনাৰ। আপুনি কি অকল কৈছে ল'ৰা লাগে কাম কৰিবৰ কাৰণে? মই ভাবিছোঁ কিবা ঘৰৰ কাম কৰিব লাগে। এইবোৰ আমি কৰা কাম নেকি? এইবোৰ আপুনি হাজবেণ্ডে কৰা কাম। ৰবাচোন ৰবা। চাই লওক কি হ'ল তোৰ? আৰে ভাই তই মোৰ ফালে যা, তই মোৰ ফালে চাচোন। তই কৰিছে কি তই? মোক ক। মই ভুল এটা লাগিলোঁ। আৰে ভাই তই মোক ভালকৈ কথাখিনি ক। তই মোক চালা কি কৰিছে? নিৰ্যাতন কৰিব তই, হা ফাল্টু মাইকী। কি ক তই? চুপ ভালকৈ ক, নাকান্দিবি। কি ক'লো ভাই মই
তই চাহপাত আনিব চাহপাত চাহপাত চালা চাকি একবাৰ ফাল্টু মাইকী ক'বাত এতে নাথাকো আমি এক ছেকেণ্ড নাথাকো ঢেকালৰ পাইছোঁ বদনাম কৰি দিম তাইক বদনাম লৈ ল নাথাকো তই বল ইয়াৰ পৰা কাম এইবিলাক কাম কৰিব তই বল ইয়াৰ পৰা তই চিনিব নাই বদনাম চুব নাই মোৰ নাম কেলা এইবোৰ তুমি বহুত ভুল কাম কৰিছা গম পাইছা বহুত ভুল কাম কৰিছা তুমি লখিমপুৰ ঘৰ মোৰ চালা বুজিছ বল ফাল্টু মাইকী খাই পেলাম তোক আমি কেছ দিম বল Oh my god, কি ওয়ান লড়া ও এইবোৰ কাম চাব আহিছিলি মই জানো কেনেকুৱা বুলি তাই মই কাৰ কাৰণে কৰিছোঁ এইবোৰ তোৰ কাৰণে কৰি আছোঁ মই বাইকখন দিলোঁ তোৰ কাৰণে মই কাম বিচাৰি আছোঁ লাহে মই কিডনী বেছি দিম কেলা মোৰ নিজৰ লাইফ ধ্বংস যাব তোৰ লগত এইবোৰ কাম চাব আহিছিলি তই পিংকিৰ লগত মই থাকিবি একদম ভালকৈ কেলা মই চবৰ লগত একাউণ্ট খুলি থাকিব লাগিব এনেকৈ হ'লে বিস্কুটটো খোল ভাল ভোক লাগিছে হা মোক মোৰ ওপৰতে হাঁহি থাকি এতিয়া চালা কি কৰিম কামচা আৰু এনেকে কামচা দি আবে ৰাতিপুৱাৰ পৰা ভোক লাগিছে গম পাইছো কেলা একো খাব পোৱা নাই নাহে কি কৰিম বে এতিয়া ন ভালকে কিবা এটা ভালকে কাম এটা চাব লাগিব তাতে আগে গোটেই ইনফৰমেশ্যন পাই লওঁ তাৰপিছতে কিবা এটা কৰিম গম পাইছ এনেকৈ থাকিতো লাভ নহ'ব দেখিলিয়ে আজি কেনেকৈ হৈছে তই কি ভাবিছ দে হ'ব দে যি হ'ল বাদ দে ভাবি আছোঁ এইটো ভাবি থকা নাই মই এটা কথা ক'ত টাচ কৰিলি বে ভাই এইবিলাক টাচ কৰিলে তোক দেখা মই ক'ত টাচ কৰিছে এতিয়া মই